Hello guys, আজি আমি ফাকুৱাৰ খানা খাবলৈ গৈ আছো মানে আজি সেকেন্ড টু খানা আমি ফার্স্ট টু খানা আমি ফাকুৱা পিছদিনাখনে খালো আৰু তাতে অলপমান পইচা ৰৈছিল সেই কাৰণে আমি এতিয়া সেকেন্ড খানাটো খাম আৰু কি কি আইটেম আছে সকলোখিনি দেখুৱাই যাম মানে ফার্স্ট আমি ভালকে খালো সেকেন্ড অলপমান পইচা ৰোৱা কাৰণে আমি এতিয়া খাম কি লুচি আৰু মাংস Oh my god! খানাৰ কাৰণে আমাৰ এয়া হৈছে আটা আৰু এইবিলাক হৈছে আমাৰ পিয়াজ এয়া যে চাহপাত আৰু এইবিলাক মছলা অলটো আমি খাম ভাতৰ লগত এয়া চাহৰ কাপ বিলাক মছলা আছে এইবিলাক সবে কামবিলাক কৰি আছে দেই এয়া মাংস আমাৰ আজি মানে বেছি নাই আমি ফাৰ্ষ্ট দিনাখনে আমি বহুত বেছি খাইছো সেই কাৰণে আজি চিম্পল আৰু এটা আছে আৰু এটা হানাই গজা বুট ভাজি আছো মানে এনে খাবৰ কাৰণে এতিয়া বুটখিনি ভাজি লও তাৰ পিছত খাব মুখসু মুছে বিয়া মানে আটা মাৰি প্ৰথম কাৰ্যসূচী আমাৰ আৰু এইবিলাক আমাৰ দ্বিতীয় পুৰা বেলি আছো কিমান আছে কিমান আমাৰ আদা নহৰু বটিছে আমাক মিক্সিত দৰকাৰ নাই এওৰা আমাৰ ধুনীয়াকে জলকীয়া আৰু এয়া আদা নহৰু এয়া যে পাপৰ আৰু এয়া যে ফুলা ফুলা আমাৰ মানে ষ্টাৰ্ট এয়া হ'ল পাপৰ খাম আমি এয়া আমাৰ ৰেডি এয়া মাংস আৰু এয়া হ'ল লুচি ইয়াৰ চবৰে পাত ভৰ্তি আমি এতিয়া খালো আৰু ইয়াতে এতিয়া বাচন মাজি আছে এইটো এটা কেনেকুৱা হ'ল মজা কেৱল অলপমান জলকীয়া হৈছে বেছি আমাৰ খোৱা লোৱা হ'ল আৰু এতিয়া ভিডিঅ'টো সমাপ্ত কৰো চাই যদি ভাল পালে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব বাই বাই